Hello guys, welcome back to my YouTube channel. তো কেনেকুৱা খবৰ আপোনালোকৰ? মই আপোনালোকৰ নিশ্চয় ভাল। তো 101 বছৰৰ পিছত ব্লগটো বনাইছো, মানে লং ব্লগ। তো আজি ভিডিওটো ধামাকা হ'বলৈ গৈ আছে, ভিডিওটো লাষ্টলৈকে চাই দিব। তো বলক আজি ভিডিওটো কি হয় লাষ্টলৈকে চাওঁ তেনেহ'লে। তো বলক আজি ভিডিওটো আৰম্ভ কৰি পেলাওঁ। হেল্ল' গাইজ, এলা মেইন মানে কি হ'ল জানে, মানে ব্লগ বনাম বুলি ভাবি থৈছিলোঁ, ডাঙৰ ব্লগ। তাৰপিছত এতিয়াতো বনোৱাই নাই হ'ল, আকৌ এতিয়া ষ্টাৰ্ট কৰিছোঁ। তো কি হয় এতিয়া অলপ যাবলৈ ওলাইছোঁ, মানে ছাৰপ্ৰাইজ এটা আছে, চাই থাকিব কি হয় কি নহয়। তো এলাহ আৰু ৰাইজ আৰু কেতিয়াবা হয় মানে ব্লগটো বনাওঁ, ইডিটিঙত এমাহ এলাহ লাগে, এলাহ কাৰণে মানে ব্লগটো দিয়া নহয়। তো আজি ব্লগটো দিমেই, চাই থাকিব একদম। তো বলক এতিয়া কি হয় চাই থাকোঁ, বাই বাই। আৰু গাইজ আজি চুলিখিনি ধুইছিলোঁ, একদম পিলু হৈ আছে। ডাঙৰ ব্লগ বনাইছোঁ, চাই কৰি এবাৰ দিমো 100 বছৰ মানে এটা ৰখাই পিনি এতিয়া আমি আহি পাই গ'লোঁ। সেইটো ৰখাল আছিলে আৰু এইকেইটা বহি আছে, ছোৱালী চাই আছে হেৰি, আৰু স্কুটি এই চাই দিব লাগে। তো এইকেইটা আমাৰ ৰিক একদম কেনেকুৱা হেণ্ডচাম বনি আহিছে, ৰিক হাই বুলি কৈ দিওঁ। এই আমাৰ সিদ্ধাৰ্থ, আৰু এইটো একদম ঘড়ী চৰি ব্ৰেণ্ডৰ পিন্ধিছে, আৰু বহুত ধনী মানুহ। তো গাইজ আউটফিট ৰেডি, আৰু মানে লাষ্ট আউটফিট চেক। এইটো আমাৰ বিৰাট, আমাৰ ৰিক্স কুমাৰ বিয়েল, আৰু আমাৰ পেটিমান মজা হেণ্ডচাম বয় হেয়াৰ বুলি কৈ ছোৱালীবোৰক আই লভ ইউ বুলি কৈ দিয়ে। গোটেই জাম হৈ গৈছে এইফালে, আৰু তেনেকৈ ব্লগ বনাই আছোঁ। আমাৰ এইটো ইয়াৰ ব্লগৰ মালিক এৰাই চৰুৱাকৈ গিফ্ট এটা লৈ ল'লোঁ। এয়া মই হেল্ল' এটা হাঁহি ওলাইছ। পইচা দিলি নে? পইচা দিলে উঠিব লাগিব। তো এতিয়া আমি গৈ আছোঁ মানে ফাৰাৰীত, এখন আমাৰ ফাৰাৰী বুলি কয়, আৰু অলপ পানী চানী দি খাই এয়াই আৰু কি কৰিব, গৰম বতৰ, 100 দিন ৰ'দ, 100 দিন বৰষুণ দিয়াৰ পিছত বহুত দিন আমাৰ ৰ'দ দিছে আজি। তো এয়া অলপ শিৱনাথৰ কাৰণে ৰ'দ দিছে নেকি? কাৰ কাৰণে ৰ'দ দিছে? শিৱনাথ। মিচিঙত 60 টকা ল'লে বুলি কয়, 60 টকা ক'লা। অঁ, এই মিচিঙত কৰি দিলে, আৰু আমি লাগি গ'লোঁ। তো এইকেইটা আৰু আমি আৰু সৰু সুৰা মানুহ, আমাক মতা নাই মানে, আমি নমতা বিয়া খাবলৈ আহিছোঁ, গম পাই গ'লোঁ মানে। আৰু চলো আমাৰ ৰিভিল মোৰ কাৰণে, মানে এখন ফটো মই মাৰি দিছোঁ মানে অঁ বুলি কয় নহয়, চুমাৰা খাই দে। ঠিক আছে, ছোৱালী মেছেজ কৰিছ আচাৰ দেখিলোঁ এইকেইটা। পৰীক্ষা নাই হা কোনটো মানে ৰিচিভ নম্বৰ লেভেল নেকি? কি লেভেল? একদম এই দুটা নালাগে, এটা দে হ'ব এটা দে হ'ব বৈ আমাৰ ছাৰ মানে কাইলৈ ছায়েন্সত এক্সাম আছে, ছাৰ মানে আমাৰ ছায়েন্স পায় আমাৰ লগতে খাই কি কেনেকুৱা লাগিছে? কি মাংস নাজানো, কি মাংস ঘৰলৈকে ই নাখায় বোলে। ইয়াৰ নাম বিৰাট। চৰি পানী লৈ আহিছে, ডাঙৰটো খাই আছোঁ। ব্লগত নৰ্মেলি কি দেখোঁ এনেকুৱা খোৱা বোৱা দেখোঁ। তো বিৰাট কবি দেই, খাবি আমি মিছ কৰিলে পূৰা
Havini is Siddharth. Havini is Siddharth. Havini. Siddharth. Itu saya deh. Tuh Havini. So guys, here menu. লাগে যদি কমেণ্ট কৰিব আপোনালোকে আহি যাব ডেলিভাৰী কৰি দিম আৰু বিয়াখন মানে আজি কাইলৈ আহিব আপোনালোকে একো খাব নাপায় এই ভিউটো দেখুৱাই দিম ইয়াৰ ভিউটো গাইছ এখন চাই তলৰ পৰা যদি মোবাইলখন পৰি যায় কি অৱস্থা হ'ব ন গাইছ তো এতিয়া আমি অলপ মানে খাতৰকা খিলাৰী বনিছোঁ অলপ ওপৰলৈ আহিলোঁ বাৰু এয়া লাইন টকা খিলাৰী বনিছোঁ আৰু কি কৰিব সেইটোৱে আৰু খাতৰকা খিলাৰী লাইভ আৰু লাইক এটা কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক তো এনেকুৱা ভিডিঅ' আহি আহিব এতিয়া তললৈ যাওঁ কাৰণ গালি খাম এনেকুৱা কৰি থাকিলে এয়া অলপ তোৰ নাম কি হা নাম কি অঁ নমস্কাৰ মোৰ নাম নমস্কাৰ মোৰ নাম নেকি নাম আৰু নাম এই তোৰ গাৰ্লফ্ৰেণ্ডজনী আহিছে নে এই কি আছিলে তাৰ নাম আৰু তো এবাৰ আমাৰ ৰিকভাৰী গ'লগৈ সেইটো গাইছ ডাইৰেক্টৰ চাওঁ ফৰাইত গৈছে গাইছ সেইজন ব্যক্তি তো আমি অলপ মজাটো চাই লওঁগৈ এজন মানুহ নাচি আছে গান বজাই আছে গান বাজিলে সি ৰখিব নোৱাৰে আৰু এতিয়া অলপ পাছত সি মডেলিঙে কৰি দিব আৰু নেকি এনেকুৱাই লাগিছে यार জনাই চাও গাইস গৈ থাকো আমি तो हम अभी गिफ्ट देंगे तो चलिए हमारा मतलब हमारा गिफ्ट तो यार लुका रहिছিলোঁ तो এতিয়া गिफ्ट দিম গৈ তো আমাৰ তো গাইস এতিয়া মানুহে মেমক গিফ্ট দিব এজন ব্যক্তি তো গাইস বলো এই আৰু গাইস কি খবৰ আৰু এদি আহি গ'ল আহি গৈছে আৰু বিৰাট সানছেট মজা লাগিছে নে মজা এতিয়া আমি ঘৰলৈ ওলাইছোঁ ৰাইজ সানছেট এনজয় কৰি এজনী ইয়াৰ ভাগৰ গাৰ্লফ্ৰেণ্ড হয় নাই তোৰ গাৰ্লফ্ৰেণ্ড নেকি পলাই গ'ল বাই বাই বিৰাট বাই বাই এহঁতৰ চবকে বাই বাই কৰিলোঁ ৰাইজ বাই বাই গাইছ এতিয়া ভিডিঅ' এটা দিলোঁ ট্ৰাঞ্জেকশ্যন আৰু এয়া কলা খাই দিলোঁ এয়া ফোন চাৰ্জত দি থৈছোঁ তো এনেকুৱা যদি ডাঙৰ ব্লগ লাগে কমেণ্টত কৰিব কমেণ্ট এটা কৰি দিব তো আজি ভিডিঅ'লৈ ইমানে আকৌ এদিন লগ পাম তেতিয়ালৈকে বাই বাই জয় হিন্দ জয় ভাৰত